ৰাতি বাজিছে 2টা দিদিহঁত যাবগৈ ওলাইছে ওলাই যাওঁ এবাৰ বাবু শুন শুন আন্টিহঁত যাবগৈ আহিছে হা মাতিছে যাবানে তললৈ যাওঁ হা তেওঁলোকৰ বিষয়ে মই যিমান কম সিমানেই কম হ'ব। আচলতে কি জানে, আজি দিদি যে গ'লগৈ, দিদি নহয় মোৰ মাহে জানো মোৰ ওচৰৰ পৰা আঁতৰি গৈছে। মোৰ তেনেকুৱা অনুভৱ হৈছে জানেনে। ইমান ৰাতি মানে মোৰ গোটেই ৰাতি টোপনিয়ে নাহিলে। তেওঁলোকে মানা কৰিছিলে যে ল'ৰা ছোৱালী থকা কথা, তই ইমান ৰাতি তললৈ আহিব নালাগে, কিন্তু কেনেকৈনো মনটো ৰাখিব পাৰোঁ। নাই, মই গুচিয়ে আহিলোঁ। মাইনাহঁতো শুইয়ে আছিলে যিহেতুকে। কি জানে, মই যে বৰ্ণিলক নিশ্চিন্তকে এৰি দি থ'ব পাৰোঁ। মইতো একেটা ৰুমতে ডাঙৰ মানুহ থাকিব পাৰোঁ, কিন্তু সিটো থাকিব নোৱাৰে। সি তললৈ খেলিব যাব বিচাৰে, কিন্তু মই তললৈ ওপৰলৈ কৰিব নোৱাৰোঁ। দিদিয়ে যে একে আইতায়েকৰ দৰে মানে তাক চোৱা চিতা কৰি থাকে জানেনে। আজিৰ পৰা তাকে বৰ্ণিলক কৈছোঁ বোলো, তই তললৈ তেনেকৈ খেলিবলৈ নাযাবি আৰু, ইয়াত যিহেতু বহুত জংঘল আৰু ভয় লাগে দিয়কচোন, হয়নে নহয় বাৰু। আৰু যে মই তললৈ উঠা নমা কৰিব নোৱাৰোঁ বুলিয়ে কি কয় জানে, মোক কাপোৰখিনি এনি টাইম লৰা বগাই থাকিবগৈ। ইয়াততো মিনিটে মিনিটে বৰষুণ পৰে বুলি ক'লেও ভুল নহয়। কোন পাকত সামৰি থ'ব, কি কৰিব, মানে একোৱে ক'ব নোৱাৰি। কি আৰু মানে তেওঁলোকক মই যিমানেই প্ৰশংসা কৰোঁ কম হ'ব, গম পাইছেনে। ইমান মানে বনটো আজি মোৰ বহুত বেছি দুখ লাগি আছে। বৰ্ণিলেও কান্দিছে সেই ৰাতিয়ে 2টা বজাতে। বাপেক, মা, মই মানে তেওঁ শাহুৱেকৰ কথা কৈছোঁ, মই মা বুলিয়ে মাতোঁ। চবেই কান্দা কুটা, ইমানকৈ ৰাতি শুনো, মানুহ চাপি যোৱা নিচিনা হৈ গৈছিলেগৈ। খুব বেছি বেয়া লাগিছে জানেনে। মোৰ আজি যেন মোৰ মা মোৰ পৰা দূৰৰ হৈ গ'ল, মোৰ তেনেকুৱা অনুভৱ হৈছে। কি যে ক'ম মানে, চাবি তাবি আমাকে দি থৈ গৈছিলে। এয়া সিহঁতৰ ঘৰ চৰ লগ কৰি ভালদৰে চাই চিতি এয়া চাবি লৈ লৈছোঁ। তেওঁলোকৰ ইউনিটৰ মানুহ আহিব কালিলৈ, তেওঁলোকক চাবি দি দিম। তেওঁলোকৰ ৰুম মুঠতে এতিয়া নাই আৰু, মই তললৈ অহা যোৱা নকৰোঁ আৰু। ইমান মানে বুকুত কিবা এটা যেন খুন্দা মাৰি ধৰি আছে, তেনেধৰণে অনুভৱ হৈ আছে জানেনে। আহি মই থাকিব নোৱাৰি সেই ৰাতি 2:30-3টামান বজাতে মুনলৈ ফোন কৰিছোঁ যে মোৰ মনটো বহুত বেছি বেয়া লাগিছে। তাই ভয় খাই গ'লেগৈ, ৰাতি কিয় ইমান ৰাতি ফোন কৰি